हेलो फ्रेंड्स मैं रातुल नाथे आपनालोकলৈ লৈ আহিছো যে ফেসবুকৰ পৰা ভিডিও কেনেকৈ ডাউনলোড কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে আপুনি প্লে ষ্ট'ৰ ওপেন কৰিব লাগিব। তো প্লে ষ্ট'ৰ ওপেন কৰি আছো। ইয়াতে সাৰ্চ বাৰত গৈ লিখিব লাগিব ফাৰ্ষ্ট ভিডিও FST ফাৰ্ষ্ট ভিডিও ডাউনলোড তলত আহি গৈছে ফাৰ্ষ্ট ভিডিও ডাউনলোড ফৰ ফেসবুক। ইয়াত ক্লিক কৰিলে ইয়াতে 3 নম্বৰত দেখিছে এইটোত ক্লিক কৰি মোৰ ডাউনলোড কৰা আছে কাৰণে এতিয়া ওপেন দেখাইছে। আপোনালোকৰ তাতে এনেকৈ নেদেখায়, মোৰ ইনষ্টল দেখাব। মই ইনষ্টল কৰি ওপেন কৰি ল'ব। ওপেন কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ দেখাব। এটা স্কিপ কৰি দিব। এতিয়া আমি যাব লাগিব ফেসবুকলৈ। ফেসবুকৰ এই ভিডিওটো যদি ডাউনলোড কৰিব বিচাৰে তেতিয়া 3 ডটত ক্লিক কৰি লিংকটো কপি কৰি ল'ব লাগিব। কপি কৰি লোৱাৰ পিছত আমি যাব লাগিব এই এপছটোলৈ যিটো ডাউনলোড কৰিছিলোঁ। এই এপছটোত URL বুলি এটা অপশ্যন পাব। ইয়াত ক্লিক কৰি এড্ৰেছ আহিব পাৰে, তাতে ইয়াত ক্লিক কৰি যিটো লিংক কপি কৰিছিল সেইটো ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখাব। ইয়াতে 3টা অপশ্যনত দেখুৱাইছে। ইয়াতে চাবও পাৰিব। ডাউনলোড দুটা কোৱালিটিত কৰিব পাৰিব, এটা HD, এটা ফুল HD, এটা SD। যেটো ইচ্ছা সেইটোত কৰিব পাৰে। ডাউনলোড ক্লিক কৰি দিলে দেখিছে ডাউনলোড আৰম্ভ হৈ গৈছে ফুল স্পীডত। বন্ধুসকল ডাউনলোড হৈয়ে গ'ল। এতিয়া আমি ভিডিওটো গ্যালাৰীত চাওঁ। বন্ধুসকল এনেদৰে অতি সহজতে ফেসবুকৰ পৰা ভিডিঅ'বোৰ ডাউনলোড কৰিব পাৰে। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব, ভাল লাগিলেও কমেণ্ট কৰিব। আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো টিপি দিব। ধন্যবাদ।